আমাৰ জন্মাষ্টমীৰ প্ৰথম আয়োজন পায়স, যিহেতু প্ৰভু কৃষ্ণই গাখীৰ খাই ভাল পায়, পায়স খায়ো ভাল পাব, গতিকে তেখেতলৈ প্ৰসাদৰ লগত আমি পায়স উৎসৰ্গা কৰিম। এয়া আমাৰ পায়স হৈ আছে আৰু পৰৱৰ্তী কাৰ্যসূচীলৈ আমি লাহে লাহে আগবাঢ়ি যাওঁ ন। এতিয়া আমি দ্বিতীয় আইটেমটোৰ কাৰণে আগবাঢ়িছোঁ, য'ত খিচিৰিৰ লগত খাই খুব ভাল লাগে, বিলাহী টক। মানে একচুৱেলি বিলাহী টকটো আমাৰ দেউতাৰ খুব পচন্দৰ, খুব ভাল পায় খাই, গতিকে দেউতাৰ ফেভাৰিট ডিছটোৰ কাৰণে আমি আগবাঢ়োঁ। এইফালে চাই দিয়া। মহে খাইছে। আমাৰ জন্মাষ্টমী হৈ আছে ন, চলি আছে। এয়া আমাৰ ছাৰে বনাই আছে পুৰা খিচিৰি। টকটকাই কিয় আছা? খিচিৰি আৰু ৰঙালাও চব্জি বনাই আছে। বিলাহী টক বনাই হ'ল। নহয়, লেবেৰা ভাজি। অঁ, লেবেৰা ভাজি, তাকে লেবেৰা ভাজি। হেৰি বনাই হ'লে নহয়, বিলাহী টক। বিলাহী টক হৈ গ'ল। আৰু কি কি হ'ল? ক্ষীৰ হ'ল ন? ক্ষীৰ হৈ গ'ল, বিলাহী টক হ'ল, ক্ষীৰ হ'ল, একদম পুৰা ৰেডি। আজি ৰঙা পিন্ধিছোঁ, জন্মদিন যে সেইকাৰণে। আজি শ্ৰীকৃষ্ণ হেপী বাৰ্থডে। আমি কেক চেক কাটিবলৈ নাই দেই। হা? জন্মদিনত কেক কাটে? শ্ৰীকৃষ্ণ জন্মদিনত কেক কাটে বোলে? ক'ৰবাত যোৱাবাৰ নামঘৰত কাটিছিল নহয়। এই সেইবিলাক আৰু ফুটোৱা মানুহ, সিহঁতে নাজানে সেইবিলাক, এনেই আৰু যিয়ে নহওক, আমি এতিয়া বনাই আমাৰ ৰেডি হ'লেই, চাউল সিজোৱা ভাগ মানে সিদ্ধ ভাগ ৰেডি হ'লেই আমি পুথিপঢ়ালৈ যাম আৰু পুথিপঢ়াত লগ পাম। কৃষ্ণ গোপাল করুণাময় রাম রাম হরে কৃষ্ণ কৃষ্ণ রূপে জৈব কীত ভৈলায় অবতার শঙ্খ চক্র গদা পদ্ম করত তোমার ভৈলা শিশু ৰূপতে প্ৰভু নাৰায়ণ কুলে লয়া বসুদেৱ লৰিলে তেখন ৰাম ভাগিল নিহল ভৈলা মেলা নকপাত দেখি ভয়ে যমুনায়া পুনি দিলা বাত ৰাম তাহান সজাতনিয়া থৈলেন্ত তোমাক বসুদেৱে আনিলন্ত নন্দৰ কইনাক শিশু ভাবে গোকুলত কিৰিলায় পাৰ সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ লীলা কৰি অনেক যশোদা হুৱাই ৰাতি হানি ভকতকে লাইনা লুকুতাই হেন দেখি যশোদা দৌৰি মহা দুখে আঠে বেঠে ফুলে লৈ স্তন দিলা মুখে
ৰাম কৃষ্ণ ৰতি কৰে কহে শংকৰে যুগুতি ৰাম নাম বিনে নাহি কাহাৰ মুকুতি হেন জানি নিৰন্তৰে এৰিয়া নকাম পাত কষা লোক দাসী নাজানো মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাসী ভৈৰো চৰণৰ আমায় প্ৰতিকাৰ দিলে উচিত যিহেতুকে কৰোণা মহামাৰীৰ কাৰণে আমি ভকত মাতিব পৰা নাই, গতিকে আমি প্ৰসাদ লৈছোঁ আৰু আমাৰ ওচৰ পাজৰ যিমান যি ঘৰ আমি ঢুকি পোৱাতে আছে তেওঁলোকক আমি প্ৰসাদ অকণ অকণ দি থৈ আহোঁগৈ ন। যিহেতুকে কৃষ্ণ জন্মাষ্টমী ৰাতি হয়, গতিকে এতিয়া ৰাতিও ওলাইছোঁ বলক। এইফালে মই লুকাই থাকোঁ দেই মোৰ পানী আছে মুখত ইছ ৰাম ৰাতি যেতিয়া হ'ব এয়া আমাৰ মূল পাঠেক দে নমস্কাৰ দিয়া। অঁ এয়া আমাৰ শ্ৰীমতী। আমাৰ পাঠকে আজি কেনেকুৱা পাঠ কৰিলে আপোনালোকে জনাব চাই পেলাই দেই। গতিকে এতিয়া আমি আমাৰ প্ৰসাদ বিলোৱা হৈ গ'লগৈ, আমি সকলোকে প্ৰসাদ বিলালোঁ। এতিয়া আমি ভিতৰলৈ যাওঁ। এতিয়া আমি চাউল এতিয়া আমি খিচিৰি খাম, খিচিৰি ন বাইদেউ। ব'লক ভিতৰলৈ যাওঁ। আমাৰ নমস্কাৰ দিয়ে আছে নমস্কাৰ দিয়ে আছে বাইদেউ। আমি ভিতৰলৈ যাওঁ এতিয়া।